Hi friends, welcome to my channel. Friends, মই আজি 2021 31 অক্টোবৰত হৈ যোৱা EVS-ৰ এনসাৰ কিখিনি লৈ আহিছোঁ। আহক আমি এনসাৰ কিখিনি চাই লওঁ। ইয়াতে মই জাষ্ট এনসাৰ কিটা আপোনালোক কৈ যাম। তেজ গোট মৰাত সহায় কৰা ভিটামিনটো হ'ল কে ভিটামিন। নেক্সট চাব জৈৱিক সাৰে হ্ৰাস কৰে। ইয়াৰে অপশ্যন যিকেইটা দিয়া আছিল তাৰে গোটেইকেইটা শুদ্ধ, গতিকে ওপৰৰ আটাইকেইটা। নেক্সট চাব 2011 মতে অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ, এইটোৰ শুদ্ধ উত্তৰটো হ'ব 66.27%। আটাইতকৈ বেছি অৰণ্য থকা ৰাজ্যখনৰ নাম হ'ল আপোনাৰ মধ্যপ্ৰদেশ। IQৰ ধাৰণা কোনে আগবঢ়ায়? ইয়াৰে শুদ্ধ উত্তৰটো আপোনাৰ হ'ব উইলিয়াম ষ্টাৰ্ণ। ভাৰতবৰ্ষৰ নাগৰিকত্ব প্ৰদান কৰে এক নাগৰিকত্ব। অশোক মেধা কমিটিয়ে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ পঞ্চায়তী ৰাজ। নেক্সট চাব চিপকো আন্দোলন ক'ত হৈছিল? এইটো শুদ্ধ উত্তৰটো হ'ব উত্তৰাখণ্ডত। নেক্সট চাব ৰাজ্যপালক নিযুক্তি দিওঁতে কাৰ লগত আলোচনা কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ মুখ্যমন্ত্ৰী হ'ব। এইটো মুখ্যমন্ত্ৰী হ'ব এইটো। নেক্সট অডিটৰ জেনেৰেলক কোনে নিযুক্তি দিয়ে? ইয়াৰে শুদ্ধ উত্তৰটো ৰাষ্ট্ৰপতি। সেউজ বিপ্লৱ গড় দেউতাজন কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব স্বামীনাথন, MS স্বামীনাথন। নেক্সটটো হ'ব আপোনাৰ কিয়োটো প্ৰট'কল কিহৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ওজন ডিপ্লেশ্যন, ওজনৰ ক্ষয়। নেক্সটটো চাব কোনখন নদীক চৰৱা বিহাৰ বুলি কোৱা হয়? বিহাৰৰ চকুলো বুলি কোৱা হয়? কোচি নদীক। শুদ্ধ উত্তৰটো হ'ল আপোনাৰ কোচি নদী। নেক্সট স্পেচিয়েল এডুকেশ্যন কিহৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ বিশেষভাৱে সক্ষম শিশু শিক্ষাৰ লগত জড়িত। নেক্সটটো চাব কুকি জনজাতিৰ শস্য চপোৱা উৎসৱ, এইটো মিমকুট হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ মিমকুট। নেক্সটটো হ'ল আপোনাৰ OMRৰ সম্পূৰ্ণ ৰূপ হ'ল অপটিকেল মাৰ্ক ৰিকগনিশ্যন। নেক্সটটো চাব অসমত বায়'স্ফিয়াৰ ৰিজাৰ্ভ কেইটা আছে? দুটা আছে বায়'স্ফিয়াৰ ৰিজাৰ্ভ। নেক্সটটো ICT নহয়, ইয়াৰে আপোনাৰ যিকেইটা অপশ্যন আছিল তাৰে এটাও নহয়, এইটো হ'ব। শক্তি পিৰামিড এটা, ইয়াতে কি হয়? এটা খাদ্য জগতৰ পৰা আন এটা খাদ্য জগতলৈ গতি কৰাটো বুজায়, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। 36 নম্বৰ সংবিধান সংশোধনৰ লগত জড়িত, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ছিকিম। খচৰা বেমাৰ নহয়, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জেৰেপথেলমিয়া। নেক্সটটো চাব ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত কি প্ৰদূষণ হয়? ইয়াতে যি দিয়া আছিল তাৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ মাটি। অপশ্যন কেইটাৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ মাটি। নেক্সট চাব আৰ্দ্ৰতা কোনবিধ সঁজুলিৰে জোখা হয়? এইটোৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ হাইগ্ৰমিটাৰ। ফ্ৰেণ্ডছ, মই এইখিনি কুৱেশ্যনে পাবলৈ সক্ষম হৈছিলোঁ, গতিকে এইখিনি আপোনালোকৰ লগত আলোচনা কৰিলোঁ। আমি পিছত বাকীখিনি আলোচনা কৰিম, আৰু বাকী এনসাৰ কিবোৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। থেংকছ ফৰ ৱাটছিং।